এবাৰ গিৰিয়েকে ঘৈণীয়েকক ক'লে, তুমি প্ৰতিটো কথাত প্ৰতিটো বস্তুতে কিয় মূৰকে থাকা, কেতিয়াবা আমাৰ বুলি ক'বাচোন। ঠিক তাৰ কেইদিনমানৰ পিছতেই এদিন ঘৈণীয়েকে আলমাৰীত কিবা বিচাৰি আছিল। গিৰিয়েকে ঘৈণীয়েকক সুধিলে, কি বিচাৰিছা? ঘৈণীয়েকে উত্তৰ দিলে, আমাৰ পেটিকুটটো। এবাৰ এজন কিপন তেওঁ বন্ধুৰ ঘৰলৈ ফুৰিবলৈ গ'ল। তেওঁ যি বন্ধুৰ ঘৰলৈ ফুৰিবলৈ গৈছিল তেওঁ সাংঘাতিক কিপন আছিল। দুই বন্ধুৰ মাজত কথা বতৰা চলি আছে। হঠাৎ এনেতে গৃহস্থ কিপন বন্ধুৱে উঠি গৈ লাইটটো অফ কৰি দিলে আৰু ক'লে, বন্ধু কথাহে পাতি আছোঁ, লাইটটোনো কেলে? তেনেদৰে পুনৰ কথা আৰম্ভ হ'ল। পিছত যেতিয়া যাবলৈ হ'ল তেতিয়া আলহী বন্ধুৱে ক'লে, বন্ধু হঠাতে লাইটটো জ্বলাই নিদিবা, মানে মই আন্ধাৰত আছিলোঁ তো, কাপোৰবোৰ খুলি থৈছিলোঁ, ইস্ত্ৰিবোৰ যে ভাঙি যাব। এবাৰ এজন মানুহক ভগৱানে সপোনত দেখা দিলে আৰু ক'লে, তোৰ লাহে লাহে বয়স হৈ আহিছে, গতিকে মই তোক এতিয়া 2টা বেমাৰ দিম, কিন্তু যিহেতুকে তই ভগৱানক বিশ্বাস কৰ সেইবাবে 2টাৰ ভিতৰত এটা ল'লেও হ'ব, সেয়ে তই 2টা বেমাৰৰ ভিতৰত এটা বাছি ল। ইয়াতে মানুহজনে ভগৱানক সুধিলে যে মই কোনটো বেমাৰ আৰু কি বেমাৰ ল'ম। ভগৱানে ক'লে, এটা হ'ব তোৰ হাত ভৰি কঁপা আৰু আনটো হ'ব তোৰ স্মৃতিশক্তি কমি যোৱা, গতিকে তই ভাবি ল কোনটো ল'বি। মানুহজনে কিছুপৰ চিন্তা কৰিলে, তাৰপিছত ক'লে, ভগৱান মোক হাত ভৰি কঁপা বেমাৰটোকে দিয়ক। ভগৱানে ক'লে, ঠিক আছে হ'ব বাৰু, কিন্তু তই কচোন তই হাত ভৰি কঁপা বেমাৰটো কিয় ল'লি? তেতিয়া মানুহজনে ক'লে, আচলতে ভগৱান মোৰ যদি হাত ভৰি কঁপে তেনেহ'লে মোৰ হাতৰ পৰা খুব বেছি এটা পেক পৰি যাব, তেতিয়া মই বেলেগ এটা পেক বনাই ল'ব পাৰিম, কিন্তু স্মৃতিশক্তি যদি মোৰ নাইকিয়া হৈ যায় তেন্তে হ'লেচোন মই বটলটো ক'ত থলোঁ তাকেই পাহৰি যাম। এবাৰ এখন দেৱালত লিখা আছিল, ইয়াত কুকুৰৰ নিচিনা পেচাব নকৰিব, কিন্তু তৎসত্ত্বেও এজন মানুহে তাত পেচাব কৰি আছিল। ইয়াকে দেখি এজন ব্যক্তিয়ে তেওঁক ক'লে, ঐ মূৰ্খ, তই দেখা নাই ৱালত কি লিখা আছে? তেতিয়া প্ৰথম ব্যক্তিজনে উল্টাই দ্বিতীয় ব্যক্তিজনক ধমক দি ক'লে, কি লিখা আছে তয়ে পঢ়চোন। তেতিয়া দ্বিতীয় ব্যক্তিজনে ক'লে যে ইয়াত কুকুৰৰ নিচিনা পেচাব নকৰিবলৈ লিখা আছে। তেতিয়া প্ৰথম ব্যক্তিজনে উত্তৰত ক'লে, তেন্তে তই মোক ক'ত ঠেং দাঙি পেচাব কৰা দেখিলি? মইচোন 2টা ঠেঙৰ ওপৰত থিয় হৈ মানুহৰ নিচিনা পেচাব কৰি আছোঁ, দেখা নাই? এবাৰ এজন শিক্ষক নদীৰ কাষেৰে খোজকাঢ়ি আহি থাকোঁতে হঠাতে তেওঁ পকেটৰ পৰা পেনটো পানীত পৰি গ'ল। এনে হোৱাত শিক্ষকজনে অতি দুখ পালে আৰু অতি দুখ মনে এটা শিলৰ ওপৰত বহি থাকিল। ইয়াৰ কিছু সময়ৰ পিছত জলদেৱতাৰ আৱিৰ্ভাৱ হ'ল আৰু জলদেৱতাই তেওঁ দুখৰ কথা সুধিলে। যেতিয়া জলদেৱতাই তেওঁ পেনটো পানীত পৰা বুলি গম পালে তেতিয়া জলদেৱতা পানীত পুনৰ ডুব মাৰিল আৰু এটা সোণৰ পেন আনি তেওঁক দিলে, কিন্তু শিক্ষকজনে সেইটো তেওঁ পেন নহয় বুলি সততাৰ পৰিচয় দিলে। এইবাৰ জলদেৱতা পুনৰ পানীত ডুব মাৰিল আৰু এটা ৰূপৰ পেন লৈ আহিল, কিন্তু এইবাৰো শিক্ষকজনে সেইটো তেওঁ পেন নহয় বুলি সততাৰ পৰিচয় দিলে। এইবাৰ জলদেৱতা পুনৰ পানীত ডুব মাৰিল আৰু তেওঁৰ পেনটো লৈ আহিল। শিক্ষকজনে তেওঁৰ নিজৰ পেনটো দেখি অতি সন্তুষ্ট হ'ল আৰু সেইটো তেওঁ পেন বুলি ক'লে। জলদেৱতাই শিক্ষকজনৰ এই সততাত অতিপাত সন্তুষ্ট হ'ল আৰু তেওঁক 3টা পেনেই দি দিলে। শিক্ষকজনে ঘৰলৈ আহি ঘৈণীয়েকক সমস্ত কাহিনী বিৱৰি ক'লে, কিন্তু ঘৈণীয়েকে কথাবোৰ বিশ্বাস নকৰিলে। সেয়ে তেওঁ ঘৈণীয়েকক লৈ পুনৰ নদীৰ কাষলৈ গ'ল আৰু পেনটো কিদৰে পানীত পৰিছিল তাক দেখুৱাই থাকোঁতেই ঘৈণীয়েকগৰাকী হঠাতে পিছল খাই পানীত পৰি গ'ল। হঠাতে ঘটি যোৱা ঘটনাটোত শিক্ষকজনে একো ধৰিবই নোৱাৰিলে আৰু তেওঁ শিলটোৰ ওপৰত বহি পুনৰ হোৱাকৈ কান্দিবলৈ ধৰিলে। কিছু সময়ৰ পিছত পুনৰ জলদেৱতাৰ আৱিৰ্ভাৱ হ'ল আৰু জলদেৱতাৰ প্ৰশ্নৰ উত্তৰত তেওঁ পত্নী পানীত পৰি যোৱাৰ কথাটো ক'লে। এইবাৰ জলদেৱতা পানীত পুনৰ ডুব মাৰিল আৰু কেটৰিনা কাইফক লৈ আহিল। শিক্ষকজনে অতি সন্তুষ্ট মনেৰে সেয়া তেওঁ পত্নী বুলি ক'লে। ইয়াতে জলদেৱতাৰ সাংঘাতিক খং উঠিল আৰু ক'লে, বদমাছ মাষ্টৰ, তোক মই অভিশাপ দিম। শিক্ষকজনে তেতিয়া জলদেৱতাৰ ভৰিত পৰি কান্দি কান্দি ক'বলৈ ধৰিলে, প্ৰভু আপুনি এতিয়া কেটৰিনা কাইফক লৈ আহিছে, মই নহয় বুলি ক'লে আপুনি পুনৰ আলিয়া ভট্টক লৈ আহিব, আৰু আলিয়া ভট্টক যদিও মই নহয় বুলি কওঁ তেতিয়া আপুনি মোৰ পত্নীক লৈ আহিব, আৰু মোৰ আচল পত্নীক যেতিয়া মই মোৰ পত্নী বুলি ক'ম তেতিয়া আপুনি সন্তুষ্ট হৈ 3জনীকে মোক দি দিব। এই লকডাউনৰ সময়ত মই এজনীকে পৰা নাই, 3জনী কিদৰে চলাম প্ৰভু? প্ৰিয় শ্ৰোতা বন্ধু, আজিলৈ আমাৰ সময় হৈ আহিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।